সো হে গাইস আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আমাৰ গাঁৱত আজি বিয়া আছে তো বিয়াৰ কাৰণে আমি কদৈ ইতে খাব পাৰিমচোন আছে নাই নাই আছে খাঙে ডিসপোজাল কেইটা মোৰ তাত চাৰিটা আছে কিছে ডিসপোজাল প্লাষ্টিকৰ গ্লাছ খাও যদি আৰু এসএস ব্লগ এসএস ব্লগ আমাৰ গাঁৱৰে গুৱাহাটীৰ বাসিন্দা এখেত আমি ঠেলা এখন লৈ এনেকৈ গৈ আছোঁ আমি ক'ত গৈ আছোঁ এতিয়া ৰাইজৰ বাচন বৰ্তন আনিবৰ কাৰণে না প্লাষ্টিকৰ চকী গাইছ এই গাহৰিটো চাওক মানে ৱাহ দুটাই থাকিলে না কি আৰু পোৱালি যে অঁ কিনবোৰ আজি বহুত বেছি ৰ'দ দি আছে অঁ ক'ত ক'ৰ লাগে আহি পাই গ'লোঁ আমাৰ দুৰ্গা মন্দিৰ তো আপোনালোকক মই দুৰ্গা মন্দিৰটো দেখাই আছোঁ আপোনালোকে চাব এইটোৱে হৈছে আমাৰ গাঁৱৰ দুৰ্গা মন্দিৰ তো আপোনালোকে দেখিলে গাইছ দুৰ্গা মন্দিৰটো আমাৰ নতুনকৈ নিৰ্মাণ হৈ আছে তো কেনেকুৱা লাগিছে খোজকাঢ়ি আহি ভাগৰ লাগিলে গাইছ তো মই এনেকৈ বহি ল'লোঁ আৰু চাওক আৰু তামিল তিৰি ভাল পাইছে নেকি চাবেই এলা সাৱধান ব্যায়াম মাৰ খেলা বোলে কোনক ব্যায়াম মাৰাত বোলে আছে অঁ এতিয়া কি অৱস্থাত আছে বা মেডিকেল আছে নেকি মানুহ আছোঁ আমি 10জন মান তো চকী পালোঁ মাত্ৰ এইখিনি আপোনালোকে দেখিলে গাইছ এনেকৈ চকী লৈ আমি খোজকাঢ়ি আহি আছোঁ আৰু ভাগৰ লাগিছে মানে বহুত দূৰলৈকে খোজকাঢ়িলোঁ আৰু এতিয়া চাওক আমাৰ পানী তোলাৰ দৃশ্য কি পানী তোলে ভিডিঅ' বোলে দে হ'লে বহুতকেইটা অঁ